নমস্কাৰ সকলোলৈকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱাই ভিডিঅ'টো একদম পাকঘৰৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ। আজি দেওবাৰ যদিও আৰু বহুত সোনকালে উঠিবলগীয়া হৈছে। এতিয়া 6টা বজাত মই পাকঘৰত এয়া বস্তু ৰেডি কৰি আছোঁ। তাৰ মানে ছোৱালীজনীৰ স্কুল বন্ধ আছে, দেওবাৰ যিহেতু বন্ধ, কিন্তু স্কুল বন্ধ আছে যদিও তাইৰ এটা এক্সাম আছে। মানে স্কুলত NCC তাই লৈ থোৱা আছিলে, NCCৰ আজি এক্সাম আছে যোৰহাট ষ্টেডিয়ামত। সেইকাৰণে তাই সোনকালে যাবৰ কাৰণে দিনটোৱে হ'ব। সেইকাৰণে তাইক খুৱাবৰ কাৰণে মানে মই দেউতাক দুইজনেই যাম বুলি ভাবিছোঁ বাৰু, কিন্তু মই যাবগৈ পাৰোঁ নে নোৱাৰোঁ ঠিক নাই, কাৰণ সময় বহুত কমি আহিছে। এতিয়া 6টা বাজি গ'ল, 7টা বজাত তাই যাবই লাগিব। সেইকাৰণে মই মটৰ ঘুগুনি তুলি দিছোঁ, তাৰপিছত ৰুটি বনাইছোঁ। এনেকৈয়ে তাই খাই যাব, আৰু মই যদি যাব পাৰোঁ ময়ো খাই যাম, দেউতাকেও খাই যাব। সেইবুলি ভাবিয়ে লৰালৰিকৈ এই বস্তুকেইটা বনাই লৈছোঁ। ঠাণ্ডা দিনকেইটাত বৰ কষ্ট হয় জানেনে, উঠিবলৈ মন নাযায়। গৰম দিনত বাৰু কোনো কথা নাই, ঠাণ্ডা দিনত এই সাৰ পাই থাকিলেও ওলাই আহিবলৈ মন নাযায়, মানে উঠি আহিবলৈ মন নাযায়। তেনেকৈ এলাহ কৰি থাকোঁতে বহুত সময় গুচি গ'ল। তাৰপিছত আৰু উঠি আহিলোঁ। ভাবিছিলোঁ দেওবাৰ বুলি অকণমান আজি দেৰিলৈকে শুব পাৰিম, কিন্তু শুব নোৱাৰিলোঁ। তাইৰ পৰীক্ষাটো বহুত সোনকালৰ পৰাই আছে, মানে 7:45 মানে তাত পাবগৈ লাগিব বুলি কৈছে। সেইকাৰণে লৰালৰি কৰিছোঁ। প্ৰায় হৈছেগৈ আৰু দেউতাকে গা ধুবলৈ গ'ল, তাইও গাটো ধুই আহিলোঁ, ৰেডি হ'বলৈ গৈছে। ময়ো সোনকালে ৰেডি কৰি দিওঁ, আৰু টিফিনো দি পঠাব লাগিব। টিফিন বেলেগ একো বনাবলৈ সময় নাই, আৰু এতিয়া সেই ৰুটি ঘুগুনিয়ে অকণমান দি পঠাম। টিফিনটো খাবলৈ মন নকৰেই তেনেকৈ, আৰু NCC তেনেকুৱা এক্সাম থাকিলে মানে এনেও তাৰ পৰা তাহাঁতক খাবলৈ দিয়েই, বহুত কিবাকিবি দিয়ে। সেইকাৰণে মই অলপমান কিবা এটা এনেই দি পঠাম, আৰু খালীকৈ পঠাবলৈও বেয়া লাগে যে। সেইকাৰণে সেই ৰুটি ঘুগুনিয়ে অকণমান তাইক দি পঠাম। ৰাতিপুৱা সময়কণ মানে বহুত লৰালৰি হয় আৰু স্কুল এতিয়া আজিও স্কুলৰ নিচিনাই হৈছে। একেটা টাইমতে তাই ওলাব যেতিয়া, মানে বহুত দৌৰা-দৌৰি হয়, লৰালৰি আৰু মানে। গাটো ধুই চিধা পাকঘৰলৈহে আহিছোঁ, একো কৰিবলৈ পোৱা নাই। তাইক পঠাই, যদি মই যাব নোৱাৰোঁ তাইক পঠাই লৈহে বাকীখিনি কৰিম আৰু একো নকৰাকৈ লগতে গুচি যাবলৈও বেয়া, কাৰণ গোটেই সময়খিনি ৰৈ দিব লাগিব। মোৰ মটৰ ঘুগুনি হৈ গ'ল। তাৰপিছত ৰুটিখিনিও এয়া বেলিও আছোঁ আৰু বনায়ো আছোঁ। তাইক দি ল'ম এতিয়া খাবলৈ। চাহকণো লগতে তুলি দিছোঁ, চাহ ৰুটি একেলগে দি দিম আৰু তাইক। মোৰ অৱশ্যে এতিয়া যাবলৈ সময় নহয়গৈ, দেউতাকেও ৰেডি হৈ আহিলে, তাইও ৰেডি হৈ গ'ল। মই এতিয়া মানে তাহাঁতক খুৱাই বোৱাই আকৌ মই ওলোৱালে বহুত সময় হ'ব, সেইকাৰণে সিহঁতি দুটাই যাব। ৰেডি হৈ গ'ল তাই, হাঁহিছে, দেউতাকে কিবা এটা কৈছে মানে। বাই বাই, ভালকৈ লিখিবা দেই, আৰু সোধোতে নাৰ্ভাছ নকৰিবা দেই, ভালকৈ মনত পেলাই ল'বা। ছোৱালীজনীক পঠিয়াই লৈ ঘৰৰ কামত মানে ঘৰ দুৱাৰ চাফা কৰি আকৌ দুপৰীয়ালৈ ভাত বনাব হ'লেই। কালিয়ে আনি থোৱা মাছ অলপ আছিলে, ফ্ৰাই কৰি থৈছিলোঁ, সেয়া ভাবিছোঁ কৰ্দৈৰ লগত বনাম। ঘৰতে যে কৰ্দৈজোপা আছিলে, আগতে আপোনালোকক দেখাইছোঁৱেই। এতিয়া অৱশ্যে কৰ্দৈ নাইকিয়া হ'ল। মই মানে এই 2টা কৰ্দৈ বিচাৰিহে পাৰি আনিছোঁ। আলু ভাজি ছোৱালীজনীয়ে খাই ভাল পায়, সেইকাৰণে অকণমান তাইৰ কাৰণে কৰিছোঁ। কৰ্দৈজোপা মানে ওচৰৰ মানুহেও নিলে বহুতখিনি বাৰু, এতিয়া আচাৰ কৰিবৰ কাৰণে, আৰু এনেই খাবলৈও বহুত ভাল, মিঠা হয়। সেইকাৰণে কৰ্দৈখিনি এতিয়া শেষ হৈ গ'লগৈ, নাই 2টা আছিলে, আৰু কলি 1-2টা আছে, মই পাৰি আনিলোঁ আজি থকা 2টা। তাৰপিছত কৰ্দৈখিনি মই আলু এটা বইল কৰি লৈ অলপ ভাজি তাতে কৰ্দৈখিনি দি দিছোঁ। অকণমান বনাম আৰু, দেউতাকে ৰাতিপুৱাই খাই গ'ল মানে। মটৰ ঘুগুনি যে বনাইছিলোঁ সেয়াৰ লগতে খালে। তাৰপিছত আমি এতিয়া দুজনীৰ কাৰণে বনাইছোঁ মাছৰ জোল বনাম। তাৰপিছত ডিম বইল কৰি থৈছোঁ, আৰু আলু ভাজি অকণমান বনাই দিম তাইক। এয়া হৈয়ে গ'লগৈ কৰ্দৈ জোল। তাৰপিছত মই আকৌ ছোৱালীজনী মানে 1টা বজালৈকে এক্সাম আছে বুলি কৈছিলে, আৰু মই ভাবিছিলোঁ 2টামান বজাত তাই পাই যাবহি। কিন্তু দেউতাকে আনিবলৈ গৈ ৰখি আছেগৈ, ফোন কৰিছোঁ যে অহা নাই কেলৈ, বোলে নহয় আৰু বহুত সময় ৰ'ব লাগিব, দেৰি হ'ব, আৰু চিন্তা কৰিব নালাগে, ইয়াত খাবলৈ বহুতখিনি সিহঁতক কিবাকিবি দিছে। সেই বুলি ক'লোত আৰু মই যিহেতু 2টা বাজি গ'ল, ৰখি নাথাকিলোঁ আৰু, তাইৰ কাৰণে এনেই ভাত খাবলৈ ৰখি আছিলোঁ। তাৰপিছত মই ভাতকেইটা এতিয়া খাই দিবলৈ লৈছোঁ, কাৰণ 2টা বজাৰ পিছত আকৌ ভাত খালেগৈ মানে পেটটো অলপ দিগদাৰ কৰিব, ৰাতিলৈ আকৌ খাবলৈ মন নাযাব। তাইক যিহেতু কিবাকিবি দিছেই খাবলৈ, আৰু মই টিফিনো দি পঠাইছিলোঁ, সেইকাৰণে মই ভাতটো খাই ল'লোঁ আৰু।
এনেই বাৰু ইমান দেৰিলৈকে থকা নহয়, আজি অলপ বেছিয়ে দেৰি হ'ল। তাৰপিছত ভাত পানী খাই মেলি আকৌ পিছবেলা কাম কৰিব হ'লেই নহয় চাওকচোন। সদায় একেখিনি কামেই আৰু ঘৰ সৰা, ঘৰ মোচা, চোতাল সৰা, ভাত বনোৱা, বাচন ধোৱা, সেই একেখিনি কামেই আৰু সদায় একেখিনিয়ে ওলাই থাকে। তাৰপিছত ছোৱালীজনীও পিছে আহি পালেহি, তাইক ভাত পানীকেইটা দিলোঁ আৰু আজিৰ মোৰ ভিডিঅ'টো ইমানেই আছিল। আজিলৈ আহিলোঁ দেই, বাই বাই।